UPPL দলৰ প্ৰথম ৰাজনৈতিক ৰেলী এইটো জনসমুদ্ৰ হৈছে এক পালৰ পৰা মানুহ এতিয়াও বজাৰৰ পৰা য'ৰ পৰা আমি আৰম্ভ কৰিছিলো মানুহসকলে আহি আছে দেৰি হ'ব গোটেই শেষ হোৱালৈকে গতিকে আমি মিটিংখন আৰম্ভ কৰিছো আজি আমাৰ UPPL দলৰ এই জনসমুদ্ৰ ৰেলীত উপস্থিত হ'ব পৰা পৰম শ্ৰদ্ধাৰ BTCৰ চিফ শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াতে উপস্থিত আমাৰ MP ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া আমাৰ কেবিনেট মন্ত্ৰী অসমৰ শ্ৰীযুত উৰ্খাউগৰা ব্ৰহ্ম ডাঙৰীয়া আমাৰ MLA ডাঙৰীয়াসকল আমাৰ UPPL দলৰ সাধাৰণ সম্পাদক শ্ৰীযুত ৰাজু নাৰ্জাৰী ডাঙৰীয়া ইয়াতে উপস্থিত আমাৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়ানী মঞ্চত উপবিষ্ট সকলো আমাৰ UPPL দলৰ জ্যেষ্ঠ নেতা আৰু নেত্ৰীসকল মোৰ দাদা ভাইসকল নিৰ্বাচনী বঁটা BTCত যেনেকৈ বৈ আছে আমাৰ BTCত কোনোদিন নুশুনা কোনোদিন নেদেখা বহুতো ৰাজনৈতিক দলবোৰে আজি আহিছে আৰু নিজৰ ৰাজনৈতিক দলৰ ক্ষমতা তেখেতসকলৰ দৃষ্টিভংগীৰ কথা BTCবাসীক কৈ আছে ৰাজনীতি ৰেলী কৰিছে বেলেগ দলে কিন্তু আজি UPPL দলে অকল ৰাজনীতিৰ নামত ৰাজনীতি ৰেলী কৰা নাই আমি শান্তি সমন্বয় হাৰমনিয়াম BTCৰ কথা কৈছো সমন্বয়ৰ কথা কৈছো আৰু আজি শান্তি ৰেলী কৰা হৈছে আমি দেখাব পৰা হৈছে UPPL দলে যে BTCত সমগ্ৰ জাতি গোষ্ঠীক প্ৰমোদ বড়ো ডাঙৰীয়াই কেনেকৈ আদৰি লৈ লগত লৈ UPPL দলে প্ৰত্যেক জাতি গোষ্ঠীৰ আশা আকাংক্ষা দুখ বেদনা কেনেকৈ দূৰ কৰিবৰ কাৰণে কাম কৰি আছে সেইটো সকলো BTCবাসীয়ে দেখিছে আৰু ইয়াৰ কাৰণে আজি আদিবাসীৰ পৰা আৰম্ভ কৰি গোৰ্খা মুছলিম ভাইসকল ৰাজবংশী গাৰো ৰাভা অসমীয়া বঙালী BTCৰ যিমান জাতি গোষ্ঠী আছে সকলোৱে UPPL দলক সমৰ্থন কৰিবৰ কাৰণে আগুৱাই আহিছে আমাৰ জয় নিশ্চিত এই আগন্তুক নিৰ্বাচনত UPPL দলে অকলেই অবসলিউট মেজৰিটি লৈ পেলাই আমি উত্তীৰ্ণ হ'ব পাৰিম আৰু আমাৰে চৰকাৰ হ'ব UPPL চৰকাৰ হ'ব প্ৰমোদ বড়ো ডাঙৰীয়া চিফ আকৌ হ'ব এটা কথাটো সত্য ডাঙৰ মাছে নদী বা পুখুৰীত বিলত ডাঙৰ মাছে সৰু মাছক খায় আজি বহুতো ডাঙৰ মানুহ ডাঙৰ দল আহিছে আৰু আমাৰ নিচিনা সৰু দলবোৰক সৰু মানুহসকলক খোৱাৰ কথা কৈছে বহুতো আমাৰ BTCত আমি খেয়াল কৰিছো ডাঙৰ মাছ আৰু নাই BTCত ডাঙৰ মাছ বুলি ক'লে কি হ'ব ৰৌ কি বুলি কয় এইটো শ'ল মাছ ৰৌ মাছ কিবা মাছবিলাক ডাঙৰ মাছ আমাৰ BTCত কিন্তু আজি দেখিবলৈ পায় বিলত আৰু কিবা শ'ল মাছ বেলেগ ডাঙৰ মাছবিলাক শেষ হৈ গৈছে এটা দুটা থাকিব পাৰে বানপানী আহিলে এই তেনেকুৱা এটা দুটা ডাঙৰ মাছো আহি যায় কেতিয়াবা কোনোবা দেখে কোনোবা ধৰি পায় আমাৰ BTC নদীত BTCত মানে আমি সৰু মাছে দেখিবলৈ পাওঁ গতিকে যিমান দিন এই প্ৰক্ৰিয়া ডাঙৰ মাছে সৰু মাছক খোৱাৰ সেই প্ৰক্ৰিয়া চলি থাকিব আমাৰ BTCৰ সৰু মাছটো শেষ কৰিব নোৱাৰে আমাৰ বটিয়া মাছ নদীত যাওক বটিয়া মাছ না মাवा না फिथिख्रि ना बोथिया ना थुरि बेबायदिखौसो मोनगोन ইয়াত যিমান জড় সমুদ্ৰ হৈছে ভাবিল এইটো সৰু মাছ আমি সৰু মাছ আমাৰ ভোট এটা যেনেকৈ যি হেৰি কিবা আছে ইলেকশ্যনত জিকিবৰ কাৰণে ডাঙৰ মাছবিলাকৰ সিমানেই আছে গতিকে এটা দুটা ডাঙৰ মাছে আমাৰ BTCৰ সৰু মাছক শেষ কৰিব নোৱাৰে আমি UPPL দলত যিমান সৰু আমাৰ জাতি গোষ্ঠী আছে সবই দাদা ভাই আছে সকলোক
পৰামৰ্শ লৈ পেলাই আমি বিটিচি কৰিম আৰু গতিকে ডাঙৰ ডাঙৰ দল আহিলেও ডাঙৰ ডাঙৰ ব্যক্তি আহিলেও ৰাজনীতিৰ নেতা আহিলেও আমাৰ বিটিচি বাকী শেষ কৰিব নোৱাৰে আমি এক গোট হৈছো সৰু সৰু মাছৰ এক গোট হৈছো আমি আৰু আমি উত্তীৰ্ণ হৈ যাম আমাক কোনেও আৰু হাৰাব নোৱাৰে গতিকে শেষত মই আমাৰ সন্মানীয় পৰম শ্ৰদ্ধা প্ৰমোদ বড়ো ডাঙৰীয়া আৰু সকলো UPPL দলৰ নেতা নেত্ৰীসকলক মোৰ আন্তৰিক অভিনন্দন আৰু সমূহ ৰাইজক মোৰ শ্ৰদ্ধা জনাই মোৰ বক্তব্য ইমানতে সামৰিছো ধন্যবাদ দায়বদ্ধতা স্বীকাৰ কৰিব পৰা মানসিকতা থাকিব লাগিব আৰু UPPLৰ নেতা UG ব্ৰহ্ম ডাঙৰীয়া ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া আমাৰ সকলো নেতাসকলে সিদ্ধান্ত লৈ 2015 চনত জন্ম দিয়া এই UPPL দলে আজি প্ৰমাণ কৰি দিলে যে 17 বছৰ হাগ্ৰামা মহিলাৰীয়ে যিটো কৰিব নোৱাৰিলে ৰাষ্ট্ৰত কাৰোবাৰ দল এই সময়ত আছিলে ৰাজ্যত কোনোবা দল আছিলে যি দলৰ লগতে তেখেতে চৰকাৰ নকৰক কিয় তেখেতে প্ৰমাণ কৰি দিলে যে তেখেতে কোনো এটা সমস্যা সমাধান কৰিব নোৱাৰে শান্তি আনিব নোৱাৰে নিৰাপত্তা আনিব নোৱাৰে তেখেতে মাটি বাৰীৰ সমস্যা সমাধান কৰিব নোৱাৰে ছাত্ৰ ছাত্ৰীৰ কথা চিন্তা কৰিব নোৱাৰে যুৱ যুৱতীৰ কথা তেখেতে চিন্তা কৰিব নোৱাৰে আৰু তাতকে ডাঙৰ কথা আজি আমি লাজ দিবলৈ বিচৰা নাই মই তেখেতক শ্ৰদ্ধা কৰো কিন্তু এজন MLA যদি 5 বছৰ এছেম্বলি নাযায় এজন MP যদি 5 বছৰ নিজৰ পাৰ্লিমেণ্টত নাযায় আৰু কাউন্সিলত তেখেতে জিকি যোৱা 5 বছৰ এক দিনো তেখেতে কাউন্সিল এছেম্বলিলৈ অহা নাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আৰু তেতিয়াই গম পাই গলো যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এতিয়া নহয় 2020 চনতে সাৰেণ্ডাৰ কৰিছে তেখেতে আৰু এছেম্বলিত আৰু কাউন্সিলত আহিবলৈ মন নাই আপুনি ইলেকশ্যন কিয় খেলিছিলে যদি এছেম্বলিতে যাব নোৱাৰে এছেম্বলিত যাই কথা এটা ক'ব নোৱাৰে ভাল বেয়া ৰাইজৰ বিভিন্ন সমস্যা যদি আপুনি কথা পাতিব নোৱাৰে ইলেকশ্যন কিয় খেলে আজি BPF-এ তেনেকুৱা এজন নেতাক লৈ পেলাই তেখেতসকলে আজি ৰাজনীতি কৰিব ওলাইছে যিজন নেতা এছেম্বলিত আহি কথা ক'বলৈ সাহস নাই যিজন নেতা এছেম্বলিত আহি বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ কথা ক'বলৈ দায়িত্ব স্বীকাৰ নকৰে যিজন নেতাই নিজৰ সমষ্টিৰ ৰাইজৰ কাৰণেও এছেম্বলিত যায় চৰকাৰত যায় কিবা দুটা কথা ক'বলৈ সাহস নাই ইচ্ছা নাই তেনেকা নেতাৰ লগত ৰাজনীতি নহব ৰাজনীতি কৰাটো কোনো পাৱাৰৰ গেম নহয় পাৱাৰৰ খেলা নহয় পইচাৰ খেলা নহয় ৰাজনীতি কৰাটো আজি দেশক সেৱা কৰা মানৱ জাতিক সেৱা কৰা মানুহক সেৱা কৰা এটা পন্থা নীতি এইটোৱে হ'ল ৰাজনীতি আজি প্ৰধান